Hello guys, মই তন্দাশ্ৰী আৰু মই ৰাজশ্ৰী আপোনালোকক আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। যেহেতু এতিয়া লকডাউনৰ সময় কতো ওলাইও যাব পৰা নাই, গতিকে আমাৰ শুৱালকুছিতে এটি ষ্টেডিয়াম বনাই আছে, সেইটো আমিও চাই আহো, লগতে আপোনালোককো দেখাই লৈ আহো বুলি ভাবিছো। বলক তেন্তে ষ্টেডিয়ামটো কেনেকুৱা বনাইছে এবাৰ চাই আহো। বস্ত্ৰনগৰী শুৱালকুছিত যেহেতু বহুতো সত্ৰ, নামঘৰ, মন্দিৰ আদি আছে, সেয়েহে ষ্টেডিয়ামলৈ যোৱা পথত আমি যিমানবোৰ মন্দিৰ বা নামঘৰ দেখা পাওঁ, সেই সকলোবোৰ আপোনালোককো দেখাই যাওঁ বুলি ভাবিলোঁ। এইটো এটা মন্দিৰ হয়। ইয়াত দুৰ্গা পূজা খুব ধুমধামেৰে পালন কৰা হয়। শুৱালকুছিত প্ৰায় 5খনমান দুৰ্গা পূজাৰ থলী হয়। খুব ধুমধামেৰে ইয়াত সকলোবোৰ উৎসৱ পালন কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ, দুৰ্গা পূজা, ৰাস ইত্যাদি সকলোবোৰ ইয়াত খুব ধুমধামেৰে পালন কৰে। লক্ষ্মীনাথ খেলপথাৰ। আগতে এইখন এখন খেলপথাৰ আছিলে, বৰ্তমান ইয়াত ষ্টেডিয়ামটো বনাব। নাম কি হ'ব ষ্টেডিয়ামটোৰ সিমান এটা সবিশেষ এতিয়ালৈ গম পোৱা নাই, দিবও পাৰে, এইটো নাজানো। এইটো ষ্টেডিয়ামটোৰ বেক চাইড হয়। আমি এতিয়া গৈ আছোঁ ভিতৰলৈ, বলক আপোনালোককো দেখাওঁ নে কি কয়। বৰ্তমান এইটো নিৰ্মীয়মান অৱস্থাতে আছে, কেতিয়ালৈকে কমপ্লিট হয় সেইটো সবিশেষ গম পোৱা নাই। যেতিয়া পূৰা কমপ্লিট হ'ব, যদি সোমাব দিয়ে তেতিয়া নিশ্চয় দেখুৱাম। আজি আধৰুৱা অৱস্থাতে চাই আহোঁ বলক আমাৰ লগতে। এয়া ফাৰ্ষ্ট সোমাই এনেকুৱা এটা ভিউ, পূৰা কমপ্লিট হ'লে কি ধুনীয়া লাগিব। বহুত আমাৰ শুৱালকুছিতে এটা ষ্টেডিয়াম হ'ব, ভাবিলে ভালে লাগি যায় সঁচাই। চাব আহিম আমি, আপোনালোকো আহিব দেই। যদি কেতিয়াবা খেল হয়, কি কি খেল হয় গম নাপাওঁ, চব হ'ব চাগে। হিয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা। এয়া যে নীলা নীলা ঘৰকেইটা দেখিছে, ইয়াত কৰ্মচাৰীবিলাক আছে, ইয়াতে কাম কৰা। আৰু সেইফালেও দেখিছিলোঁ বাৰু, পূৰা কাম কৰি আছে। এইখিনি টাইমত নাই বাৰু, ষ্টপ হৈ আছে। হিয়াৰ বাহিৰ সুৰ পিছফালে যে দেখিছে, এইবিলাকত মানুহ বহিব, অডিয়েঞ্চ ইয়াতে খেলিব, পূৰা ইয়াতে বহিব। আৰু আমি এতিয়া ওপৰলৈ যাম, খেল য'ত মানুহে চাব তালৈ যাম, তাত বহিম এবাৰ। এয়া আমি আহিছোঁ ইয়ালৈ, এবাৰ ওপৰৰ পৰা। ভণ্টি আৰু মই মানে এতিয়াই চাই যাওঁ ইয়াৰ পৰা টিকেটৰ দাম বা কিমান হয়। টিকেটৰ দাম বা কিমান মান হয়, দামটো বেলেগে বাৰু, আৰু বোলে টিকেটে নাপালোঁ খেল হ'লে, সেইকাৰণে আজিয়ে চাই যাওঁ আমি। ইয়াতে বহি লওঁ, এতিয়া ধুনীয়াকৈ বহি ল'ম দুয়োটাই, বহি অকণমান ভিউটো চাই যাওঁ, আপোনালোককো দেখাওঁ টিকেটৰ দাম।
গোটেইখিনি বনোৱা হোৱা নাই যে, সেইটো কাৰণে ছিটিং কেপাচিটি কিমানমান হ'ব বৰ্তমানেও ক'ব পৰা হোৱা নাই। এই গোটেই চাৰিওফালে হ'ব ন, ভালেখিনি এৰিয়া, কমপ্লিট হ'লেহে গম পোৱা যাব। আমি বহি আছোঁ আৰু আমাৰ কাষত ছাগলী বহি আছে। তোৰ ছাগলীতকৈ কম নহয় দে, ছাগলী নহয় একচুৱেলি তো গৰু। ইমান ঠাট্টা। খেলি থাকিব, বহিলে ইয়াৰ পৰা এনেকুৱা ভিউ দেখা পাব আপোনালোকে। খেল হ'লে দেখা পাব আৰু ভাল লাগে ন? গোটেই কমপ্লিট হ'লে আমি দেখাম বাৰু কেতিয়াবা আহি। খেল হ'লে আমি নিশ্চয় দেখাম। খেল হ'লে আপোনালোকক আমি নিশ্চয় দেখুৱাম। আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকে। তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। এইবিলাক চাওক। পৰাণৰ কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা পৰাণৰ কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়া নামেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা। এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ, আৰু এটা এণ্ট্ৰেঞ্চ আছে, সেইফালেৰে এবাৰ সোমাই চাওঁ ব'লকচোন। এইটো বেলেগ এটা ৰাস্তা ষ্টেডিয়ামলৈ যোৱা। সেইফালে শুৱালকুছিৰ যিখন কলেজ আছে ন, SBMS, সেইখন হ'ল কলেজ আৰু এইটো হ'ব ষ্টেডিয়াম। এইটো মেবি ফ্ৰণ্ট ছাইড হ'ব, আৰু আমি তেতিয়া যিফালেৰে সোমাইছোঁ সেইটো বেক ছাইড, নে সেইটোৱে ফ্ৰণ্ট ছাইড হয় গম নাপাওঁ সেইটো। যিখন মানে শুৱালকুছি SBMS কলেজ, সেইটো গেটটো আধৰুৱা হৈ আছে, লিখা নাই একো, জাষ্ট বনাই আছে। ষ্টেডিয়ামটো এইটো, তাৰপিছত এইখন SBMS কলেজৰ গেটটো। ষ্টেডিয়ামটো য'ত বনাইছে সেইফালেৰে আছিল, এতিয়া নতুনকৈ এইফালে আনিছে ষ্টেডিয়ামটো হোৱাৰ কাৰণে, চ' এতিয়া আধৰুৱা হৈ আছে। বাহিৰৰ পৰা হ'লেও চাই যাব পাৰিব আৰু ইয়াতে ব্ৰেক টাইমত ষ্টুডেণ্টছখিনি বহে। এইখনে আমাৰ মৰমৰ SBMS কলেজ। ষ্টেডিয়ামটোৰ কাষতে গোটেই এনেও দেখাব নোৱাৰোঁ, এইটো গেট ন, গেটটো মাৰা আছে। মাস্ক পৰিধান কৰি থাকক। ইয়াৰ পৰা যাব নোৱাৰোঁ আৰু ভিতৰত, পিছত দেখুৱাম দিয়ক।
কমপ্লিট হ'লে অৱশ্যে ওচৰৰ মানুহখিনিৰো ভাল হ'ব যদি লজ চজ বনাই দিয়ে মই ভাবোঁ আৰু তেতিয়াতো মানুহবিলাক থাকিব ন আৰু ধৰক প্লেয়াৰ্ছবিলাক যি কি খেল নহওক কিয় মই ভাবোঁ আৰু ব'লকচোন এতিয়া আমি শুৱালকুছি শংকৰদেৱ শিশু বিদ্যা নিকেতনখন এবাৰ চাই আহোঁ ইয়াৰ ওচৰতে স্কুলখন এবাৰ চাই আহোঁ শংকৰদেৱ স্কুল ৰোড শংকৰদেৱ নগৰ এইটো ৰাস্তাৰে গ'লে আমি পৰা স্কুলখন দেখাব এইখন এখন স্কুল সৰু বাচ্ছাৰ প্ৰি স্কুল হয় ৰাস্তাৰে গ'লে আপোনালোকে আমি পৰা স্কুলখন পাব ব'লক তেন্তে আমি পৰা স্কুলখন এবাৰ চাই আহোঁ ভিতৰৰ পৰা দেখুৱাব নোৱাৰিম চাগে বাহিৰৰ পৰা যিখিনি পাৰোঁ Let's go. শুৱালকুছি শংকৰদেৱ শিশু বিদ্যা নিকেতন এইখনে হৈছে শংকৰদেৱ শিশু বিদ্যা নিকেতন শুৱালকুছি 1998 চনতে স্থাপিত হৈছিল এই স্কুলখন মই ভণ্টি ভাইটি গোটেইকেইটা এইখন স্কুলতে পঢ়া এতিয়াও এইখিনি জাগালৈ আহিলে নষ্টালজিক হৈ পৰোঁ পুৰা ল'ৰালিকালৰ সেই দিনবোৰে ভাল আছিল নহয়নে নগৰী শুৱালকুছিত বহুতো চাবলগীয়া ঠাই আছে ইয়াক মানচেষ্টাৰ অফ আছাম বুলিও কোৱা হয় আপোনালোকে জাগাখিনি গোটেই ভালদৰে চাব বিচাৰে যদি মই পাৰিলে ইয়াৰ ইতিহাসো কিছুমান কম বা দিম যদি বিচাৰে চাব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব দেই নে কি কওঁ আমি দুজনীয়ে দেখাম ষ্টেডিয়ামটো চাই বাৰু কেনেকুৱা লাগিল আপোনালোকৰ কমপ্লিট হ'লে দেখুৱাম বাৰু কমপ্লিট হ'লে আমি আহিম খেল চাব আহিম যদি টিকেটৰ দাম চাম কম হয় এতিয়া আমি গৈ আছোঁ ঘৰ পিছত আকৌ আহিম আপোনালোকৰ আগত আৰু বেলেগ বেলেগ ভিডিঅ' লৈ আহিম আপোনালোকে চাই থাকিব যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ নতুন ভিডিঅ' আহি আছে টিল দেন টাটা বাই বাই